প্ৰকৃতি বিনন্দীয়া অসমীয়াই অতিকৈ আপোন ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকোঁ। এই যে ফুলখিনি দেখিছে, এইখিনি মোৰ ঘৰৰ তগৰ ফুলৰ গোন্ধই গোটেইখন আমোলমোলাই দিছে। সঁচাকৈ দেই, আমাৰ যে অসমখন কিমান চহকী। সংস্কৃতিৰ পৰা আৰম্ভ কৰি প্ৰকৃতিলৈকে অসমখন সকলোতকৈ ওপৰত। বিহুৰ শেষত এটা আশীৰ্বাদেৰে আমাৰ বিহুখনি সামৰণি মাৰিলোঁ। বিহুৰ দিনাখন ৰাইজৰ এটা আশীৰ্বাদ, ৰাইজৰ পদধূলা পোৱাটো বহুত সৌভাগ্যৱান আচলতে। আৰু এটা কথা, এই বিহু পৰম্পৰাটো ৰক্ষা কৰাটো আমাৰ প্ৰতিজন অসমীয়াই দায়িত্ব। আমি যদি সকলো ওলাই নাহোঁ, ভিতৰতে সোমাই থাকোঁ, আমাৰ সংস্কৃতি কেনেকৈ আগবাঢ়িব, আমাৰ অসমখন কেনেকৈ আগবাঢ়িব। সেইকাৰণে আচলতে আমি সকলো আগবাঢ়ি অহাটো প্ৰয়োজন, যাতে আমাৰ বিহুটো সদায় অটুট থাকে। আৰু এনেদৰে সকলোৱে মিলি পেলাই এটা ভিডিঅ' বনালোঁ, যাতে আমাৰ স্মৃতিখিনি ফেচবুক পেজত সদায় সজীৱ হৈ থাকে, মনত পৰিলে যাতে চাব পাৰোঁ।